নমস্কাৰ, আশা কৰোঁ সকলো ভালে কুশলে আছে। বৰ্তমান সময়ত নহয় মানুহৰ চবতকৈ ডাঙৰ প্ৰব্লেম হৈ গৈছে, মানুহ ব'ৰ হৈ গৈছে। যিকোনো কথা আপুনি ফেচবুক হওক, হোৱাটছএপ হওক, চবতে মানুহবিলাক খালি এটাই বস্তু, ব'ৰ হৈ গৈছে। কাৰোবাক ফোনো কৰিব খালি ব'ৰ হৈ গৈছে। এতিয়াতো আপোনাৰ লকডাউনত এনেই বৰিং। আৰু এতিয়া কিছুমানে কি কৰিছে, আপোনাৰ ক্লাব হাউচত গৈ পেলাই কনভাৰচেশ্যন কলত কিবা কিবি উল্টা পুল্টা কৰি আছে, কথা পাতি আছে। আচ্ছা ঠিক আছে, কিন্তু তথাপিতো মানুহ বৰিং। আপুনি যাকে সোধক, কিবা সোধক, আপুনি ফেচবুক কোনোবাই চলাই আছে সিও বৰিং, হোৱাটছএপ চলাই আছে সিও বৰিং। মানুহৰ লাইফত মানে শান্তি নোহোৱা হৈ গৈছে। আৰু একচুৱেলি বস্তুটো এইকাৰণে হৈছে, মানুহৰ ইউজটো একচুৱেলি ভুল হৈ আছে। যেনেকৈ ধৰক আপুনি ৰিলচ বনাই আছে, ৰিলচ বনাই তাতো আপুনি ব'ৰ হৈ আছে। কিন্তু কিছুমানে কি কৰিছে, ৰিলচ বনাই পেলাই ভাল মানে এনজয় কৰি আছে। তো সেই বস্তুটো একচুৱেলি মানে বস্তুটো ভুলটো আছে আমাৰ পাৰচেপশ্যনত। তাৰমানে যিকোনো এটা বস্তুক আমি কেনেধৰণে চাওঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ বৰিং লগা বা নালাগাটো। কাৰণ কি সকলো বস্তুৰে পজিটিভ নিগেটিভটো দুয়োটাৰে আছে ন, ভাল বেয়াটো দুয়োটাৰে আছে। তো সেইটো আমি চাব লাগিব। আৰু একচুৱেলি তেনেকৈ কৰি আমি কৰিব লাগিব। এতিয়া কথা হৈ গ'ল ফেচবুক, ধৰক ফেচবুকটোৰ কথাই ক'লোঁ। ফেচবুক আমি ইউজ কৰি আছোঁ, একচুৱেলি আমি ফেচবুকক ইউজ কৰা নাই, ফেচবুকে আমাক ইউজ কৰি আছে। তো আপুনি যিদিনাখন ফেচবুকটো আপোনাৰ কামৰ কাৰণে ইউজ কৰিব, সেইদিনাখনহে ফেচবুকটো একচুৱেলি আপোনাৰ কাৰণে ভাল হ'ব। কাৰণ আজি চাওক, ফেচবুক ইউজ কৰিছে কোনে, ডিম্পু বৰুৱাই ইউজ কৰিছে। তেনেকৈ যিবিলাকে আৰ্ণ কৰি আছে সিহঁতেহে একচুৱেলি ইউজ কৰি আছে বুলি ক'ব পাৰি। আমাকতো ফেচবুকে ইউজ কৰি আছে, আমাৰ কাম নাই, টাইম পাছ কৰি আছোঁ, ব'ৰ খাই আছোঁ। তো সেইটোৱে বস্তুবিলাক একচুৱেলি নিজৰ ফালৰ পৰা পজিটিভ ৱেবছত যদি আমি চাওঁ, তেতিয়াহে আমাৰ কিবা এটা লাভ হ'ব। আৰু লাভটো হ'বই লাগিব ভাই। যিকোনো কাম যদি লাভ নহয়, বিনা লাভতটো আৰু ভগৱানেহে কাম কৰিব, আজিৰ যুগৰ মানুহে কৰিব নোৱাৰে। সেইটোৱে কথা। তো বস্তুবিলাক একচুৱেলি নিজৰ ফালৰ পৰা চাব লাগে। ধৰি লওক ভাল বস্তু কেতিয়াবা যদি আমি আমাৰ পাৰচেপশ্যন অৰ্থাৎ চোৱাৰ দৃষ্টিভংগী যদি বেয়া হয়, তেতিয়া ভাল বস্তু বেয়া হৈ যায়, আৰু বেয়া বস্তু কেতিয়াবা ভাল হৈ যায়। এতিয়া ভাল দৃষ্টিভংগীৰ বা বেয়া দৃষ্টিভংগীৰ কথাই মই ক'লোঁ। ধৰি লওক কোনোবা এজনী ছোৱালীয়ে চৰ্টছ পিন্ধি আহিছে, তো ফটককৈ কোনোবা এটা কৈ দিয়ে, এই চৰ্টছ পিন্ধি আহিছে অমুক তমুক কিবা কিবি। আৰে ভাই, তুমি ভাল দৃষ্টিৰে চোৱা না। ভাল দৃষ্টিৰে চালেতো পিন্ধিছে নৰ্মেল কথা না। আৰু মই যদি বেয়া দৃষ্টিৰে চাম, তেন্তেতো সি বুৰ্খা পিন্ধি আহিলেও মোৰ সেইটো বেয়াই হ'ব। তেনেকুৱাই কথা ধৰণে ধৰি লওক, আজি আপোনাক মই কথা ক'লোঁ, ধৰক গোবৰৰ কথাই ক'লোঁ। এটা গোবৰ এক জেগাত পৰি আছে, তো গোবৰ দেখি যদি আপুনি নৰ্মেলি ভাবে যে গোবৰ কিছুমানটো এনেকুৱা মানুহ আছে, এই গৰু গোন্ধ পায় একদম তাৰ গা আগতে বিজ যায়। আৰু কিছুমানে যদি ভাবে গোবৰ ভগৱানৰ বস্তু, ভগৱান গৌ মাতাই গোবৰ ভাল বস্তু, ভাল কামত লাগে, সিটো তেনেকৈ ভাবিব পাৰে। গতিকে মানুহৰ পাৰচেপশ্যনটো শুদ্ধ হ'ব লাগে। আৰু এইটো নহয় যে মই যিটো শুদ্ধ দেখি আছোঁ আপুনিও সেইটো শুদ্ধ দেখিব। এইটো আপুনি হয়তো শুদ্ধ নেদেখিবও পাৰে। কাৰণ মই যদি এইফালৰ পৰা 69 দেখি আছোঁ, আপুনি হয়তো সিফালৰ পৰা 96ও দেখি থাকিব পাৰে। কথাবোৰ তেনেকুৱা ন। এতিয়া মোৰ ধৰক কিবা এটা বস্তু ভাল লাগিছে, আপোনাৰ ভাল নালাগিবও পাৰে। তো মানুহে একচুৱেলি বেলেগৰ ভাল লগাটো সদায় অলপ গুৰুত্ব দিব লাগে। মই কিবা এটা বস্তু ভাল লাগিছে বুলি আপোনাৰো যে ভাল লাগিব তেনেকুৱাতো কথা নহয় ন। আপোনাৰ ভাল নালাগিবও পাৰে। তো বস্তুটো বুজিব লাগিব, বেলেগৰো ভাল লগা বেয়া লগাবিলাক বুজিব লাগিব। তেতিয়াহে একচুৱেলি এই ব'ৰনেছটো, মানে যিটো ব'ৰ খাই আছোঁ, ব'ৰ লাগি আছে, চবতে ব'ৰ লাগি আছে, এই ব'ৰটো নোহোৱা হ'ব তেতিয়া। কাৰণ কি যদিহে ব'ৰ খাই আছোঁ বুলি আমি ব'ৰটোকে কথা চিন্তা কৰি থাকিম, মাথাত সেইটোৱে ঘূৰাই থাকিম যে ব'ৰিং লাগি আছে, তবে একো নহ'ব। ব'ৰিঙক দূৰ কৰিব লাগিব ন। এতিয়া লকডাউন আছে, কাম নাই, বহুত মানুহ আছে ইফালে সিফালে ঘূৰি আছে, কোনোবাই কৰি আছে। তো আপুনি বিভিন্ন বিষয়ৰ ওপৰত নলেজ ল'ব পাৰে ন। আপুনি ধৰক মোবাইলটো টিপি আছে, আপুনি ইউটিউবত চিনেমা চাই আছে, কমেডি চাই আছে, আচ্ছা ঠিক আছে। তাততো আপুনি শ্বেয়াৰ মাৰ্কেটৰ ওপৰতো আপুনি কিছুমান কাম শিকিব পাৰে, বা বিভিন্ন এনেকুৱা কাম আছে যিটো আপুনি ইউটিউবৰ মাধ্যমেৰে শিকিব পাৰে। এতিয়া মই বহুত ছোৱালী দেখা পাইছোঁ, ইউটিউবৰ পৰা কেক বনোৱা, বিভিন্ন ধৰণৰ কেক বনোৱা শিকি লৈছে, আৰু ঘৰত কেক বনাই ভাল বিজনেছ কৰি আছে। এইটো ভাল কাম কৰিছে। তো আপুনিও যদি তেনেকুৱা কিছুমান বস্তু গোটাই ল'ব পাৰে বাই নেট, লছ কি আছে ভাই। টেকন'লজিবিলাক ওলাইছে আমাক ধ্বংস কৰিবৰ কাৰণে নহয়। আমি মোবাইল লৈ পেলাই আধা ৰাতি 3টা বজালৈকে গেম খেলোঁ, 4টা বজালৈকে গেম খেলোঁ, আমাৰ একো নাই, আমাৰ নিজৰ ক্ষতি হৈ আছে। কিন্তু আমি যদি মোবাইলটো লৈ পেলাই ৰাতি 3টা বজালৈকে যিকোনো এটা বিষয়ৰ ওপৰত নলেজ গোটাবৰ কাৰণে চেষ্টা কৰোঁ, তেন্তে আপুনি ভাবিছে নেকি যে সেইটো আমাৰ লাভ নহ'ব বুলি? ইমান টকা ডাটা পেক ভৰাই পেলাই আপুনিয়ে মোক কওকচোন, আজিলৈকে আপুনি নলেজৰ কাৰণে কি কৰিলে? আজি আপুনি কমচে কম ফেচবুক ওলোৱাৰ পৰাতো হয়তো চলাই আছে, আজি কোনোবাই 7 চন, 8 চন, 9 চন, 10 চনৰ পৰা ফেচবুক চলাই আছে। আজিলৈকে আপুনি কিমান নলেজ গোটাইছে ফেচবুক কৰি?
যিকোনো ক্ষেত্ৰতে বহুত মানে 95% প্ৰেম কৰোঁতেই গ'ল, তাৰ এতিয়াতো গেমতে গৈ আছে। গতিকে সেইবিলাকত ব'ৰ নালাগি আপোনাৰ হ'ব কি? আপুনি যদি এটা বিষয়ত যদি নলেজ গোটাই থাকে নলেজ আহি থাকিলেতো আপোনাক ব'ৰ নালাগে ন। আপুনি ধৰি লওক আজি কিবা এটা চেপ্টাৰৰ ওপৰত শিকিলে, সেইটোতো তাৰ নেক্সটলৈ যাব আকৌ আপুনি তাৰ পৰহিলে আৰু যদি নতুন কিবা ওলাই তাৰ ওপৰত শিকিবলৈ মন যাব। গতিকে আপগ্ৰেড হৈ থাকিব ন। এতিয়াতো কোনো আপগ্ৰেডেশ্যন নাই। প্ৰেম কৰিছে, ধোকা খাইছে, কান্দি আছে, আকৌ নেটতে ষ্টেটাছ ফালি আছে। কথাবোৰ তেনেকুৱা নাই। গতিকে সেইটোৱে মানুহে পাৰচেপশ্যনটোৰ ওপৰত বস্তুবিলাক হয়। মানুহে হেৰিয়াৰ ওপৰত কাম মানে নিজৰ ওপৰত কথা, চব নিজৰ ওপৰতে কথা। নিজে যদি কিবা ভাবে যে মই ব'ৰ নোহোৱাকৈ চলাবলৈ বিচাৰোঁ তেন্তে চলিব, আৰু যদি ভাবে যে নাই মই ব'ৰেই খাম তবে ব'ৰেই খাব। মনৰ কথা শ্বেয়াৰ কৰিবলৈ বিচাৰিছিলোঁ, শ্বেয়াৰ কৰিলোঁ আৰু। থেংক ইউ।